সাগৰীয় ঘূৰ্ণী ৰেমলৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰিছে লোকেল ট্ৰেইন বাতিল কৰা হৈছে আৰু লগতে নমস্কাৰ বংগোপসাগৰৰ সৃষ্টি হোৱা ঘূৰ্ণী বতাহ ৰিমলে 135 কিলোমিটাৰ বেগত পশ্চিম বংগত প্ৰৱেশ কৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত এক ভয়ানক ক্ষতি সাধন কৰে এই ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা প্ৰবল বৰষুণৰ ফলত কলকাতা আৰু ইয়াৰ বহু অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় গছ-গছনি বিদ্যুতৰ খুঁটা ঘৰ-দুৱাৰ আদি বহু সম্পত্তি ধ্বংস হয় এতিয়ালৈ পোৱা তথ্য মতে ইয়াৰ ফলত পশ্চিম বংগত 6 জন লোকৰ মৃত্যু আৰু 3 জন লোক আহত হৈছে কলকাতা বিমানবন্দৰত বিমান সেৱা 21 ঘণ্টা ধৰি বন্ধ ৰখা হৈছিল মেট্ৰ ৰেল সেৱাও বন্ধ ৰখা হয় এই ঘূৰ্ণী বতাহৰ ফলত বাংলাদেশত এতিয়ালৈকে 10 জন লোকৰ মৃত্যু হৈছে আনহাতে অসমতো 4 জন লোক মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে এক কথাত ক'বলৈ গ'লে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰথমে চাওঁ আহক এই ঘূৰ্ণী বতাহসমূহ কিদৰে সৃষ্টি হয় ঘূৰ্ণী বতাহ সৃষ্টি হ'বৰ বাবে দুটা বস্তু থকা অত্যন্ত আৱশ্যক সেইকেইটা হ'ল এডোখৰ বিশাল পানী থকা ঠাই অৰ্থাৎ সাগৰ বা মহাসাগৰ আৰু দ্বিতীয়টো হ'ল সেই মহাসাগৰৰ পানীৰ উষ্ণতা 27 ডিগ্ৰী চেলছিয়াছতকৈ বেছি হ'ব লাগিব এই উষ্ণতাত সেই মহাসাগৰৰ পানীত এক নিম্নচাপ অঞ্চলৰ সৃষ্টি হয় বেছি গৰমৰ বাবে মহাসাগৰৰ পানীৰ ওপৰত থকা বায়ু গৰম হৈ ওপৰলৈ উঠিব ধৰে গৰম বায়ু ওপৰলৈ উঠি যোৱাৰ ফলত এই ঠাইৰ বায়ু খালী হৈ যায় আৰু এই খালী ঠাই পূৰণ কৰিবৰ বাবে ইয়াৰ চাৰিওফালে থকা ঠাণ্ডা বায়ু ইয়াত আহিব লয় আনহাতে গৰম বায়ু ওপৰৰ বায়ুমণ্ডলত গৈ উচ্চচাপ অঞ্চলৰ সৃষ্টি কৰে ইয়াৰ পিছত খালী ঠাই পূৰ কৰা ঠাণ্ডা বায়ু গৰম হৈ ভাপ হৈ ওপৰলৈ উঠিব লয় এই ভাপবোৰ ওপৰত গৈ ডাৱৰৰ সৃষ্টি কৰে এইদৰে গৰম বায়ু আৰু ঠাণ্ডা বায়ু নিম্ন চাপৰ পৰা উচ্চ চাপ অঞ্চললৈ একেৰাহে গতি কৰিবলৈ লয় যেহেতু পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে যাৰ ফলতে এই বতাহু ঘূৰি ঘূৰি সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়া তেতিয়ালৈকে নৰখে যেতিয়ালৈকে জলীয় ভাৱ ওপৰলৈ যাবলৈ বন্ধ নহয় অৰ্থাৎ যেতিয়ালৈকে বায়ু সাগৰ পৃষ্ঠৰ পৰা উপকূলীয় অৰ্থাৎ মাটিলৈ আহি নাযায় তেতিয়ালৈকে এই ঘূৰ্ণী বতাহ উত্তৰ গোলাৰ্ধত ঘড়ীৰ কাটাৰ বিপৰীত দিশে আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাটাৰ দিশে ঘূৰে এই ঘূৰ্ণী বতাহক কিহৰ বাবেনো ৰিমল নাম দিয়া হ'ল ৰিমল নামটো ওমান দেশে দিয়া নাম আৰবী ভাষাৰ ৰিমলৰ অৰ্থ হ'ল বালি ঘূৰ্ণী বতাহ উৎপত্তি হোৱা ঠাই আৰু শক্তি অনুসৰি ইয়াক বিভিন্ন নামেৰে নামকৰণ কৰা হয় যেনে কেৰিবিয়ান সি দ্য গাল্ফ অফ মেক্সিকো উত্তৰ আটলান্টিক মহাসাগৰ আৰু পূব আৰু মধ্য উত্তৰ প্ৰশান্ত মহাসাগৰত হোৱা ঘূৰ্ণী বতাহক হাৰিকেন বুলি কোৱা হয় আনহাতে পশ্চিম উত্তৰ প্ৰশান্ত মহাসাগৰত হোৱা ঘূৰ্ণী বতাহক টাইফুন বুলি কোৱা হয় কিহৰ বাবে এই ঘূৰ্ণী বতাহৰ নাম ৰখা হয় আসলতে এনে ধৰণৰ পৰিস্থিতি বা বিপদ মানুহে সহজে যাতে মনত ৰাখিব পাৰে আৰু ইয়াৰ লগত জড়িত আন তথ্যসমূহ যাতে জনসাধাৰণ সংবাদ মাধ্যম আদিৰ মাজত দিবলৈ ইয়াক নামাকৰণ কৰা হয় এই নামাকৰণ বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ দ্বাৰা দিয়া হয় 2020 চনত ইয়াৰ 13খন সদস্য ৰাষ্ট্ৰই 169টা ঘূৰ্ণী বতাহৰ নামৰ তালিকা প্ৰকাশ কৰে এই তালিকাখনৰ পৰাই এটাৰ পাছত এটাকৈ ঘূৰ্ণী বতাহৰ নামাকৰণ কৰা হয় যেনে ইয়াৰ আগৰ ঘূৰ্ণী বতাহৰ নাম আছিল মিচাং আৰু এই নাম ম্যানমাৰ দেশে দিছিল এইবাৰ ৰিমলৰ পাছত ভৱিষ্যতে হ'ব পৰা ঘূৰ্ণী বতাহৰ নাম হ'ব আসনা যিটো পাকিস্তানে দিয়া নাম হ'ব এই ধৰণৰ ভয়াবহ পৰিস্থিতিত আমি কি কৰা উচিত প্ৰথমে বতৰ বিজ্ঞান সংস্থা আৰু স্থানীয় প্ৰশাসনৰ দৰে বিশ্বাসযোগ্য উৎসৰ পৰা পোৱা বতৰৰ আগজাননী বা সতৰ্কবাণীৰ ওপৰত ভালদৰে চকু ৰাখিব লাগে বতৰৰ আপডেটসমূহ চাই থাকিব লাগে দ্বিতীয়তে প্ৰচণ্ড বতাহত সহজে ভাঙিব পৰা সামগ্ৰীবোৰ আগতে সুৰক্ষিত কৰি ৰাখিব লাগে বানপানী ৰোধ কৰিবলৈ নলা পৰিষ্কাৰ কৰি ৰাখিব লাগে তৃতীয়তে এটা ইমাৰ্জেন্সি কিট সাজি ৰাখিব লাগে ইয়াত সহজে নষ্ট নোহোৱা খাদ্য পানী ঔষধ টৰ্চ বেটাৰী প্ৰাথমিক চিকিৎসা সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ কাগজপত্ৰ জমা কৰি ৰাখিব লাগে চতুৰ্থতে ধুমুহা আহিলে ঘৰৰ ভিতৰত থাকক খিৰিকী দুৱাৰ আৰু বেৰৰ পৰা আঁতৰি থাকক তেনে সময়ত মমবাতি আদি জ্বলাব নালাগে এনে পৰিস্থিতিত আমি অনাহকতে ভয় নকৰি সক্ৰিয় হৈ থাকি সকলো পৰিস্থিতিৰ অৱগত হৈ থাকিলে আমি নিজকে আৰু পৰিয়ালক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিম লগ পাম আকৌ আন এটা ভিডিঅ'ত বহুত ধন্যবাদ